খালিউণ্ডৰ সমষ্টিটো আমাৰ এইফালে কিবা নপৰে আমি তাৰ বিষয়ে আমি নাজানো খালিউণ্ডৰ বিষয়ে ৰাজবাদ ব্লকত ব্যাপক দুৰ্নীতি এই সন্দৰ্ভত আপোনালোকে কিবা ক'ব নেকি মাছপাৰ সমষ্টিত আনকি মহিলাসকলে নিজে ৰাস্তা নিৰ্মাণ কৰিব লাগে ব্লকে দিয়া নাই ইয়াৰ MCA দিয়া নাই গতিকে আপোনালোকে এই সন্দৰ্ভত কিবা ক'ব নেকি দুৰ্নীতি মানে তেওঁলোকৰ যিটো আঁচনি নাই দিব পৰা পাৱাৰে নাই তো কেনেকৈ দিব পাৰিম আমি মানে ইতিমধ্যে এই মাছপাট অঞ্চলত আমাৰ সন্মানীয় MLA কৰি আছে যিহেতু তেওঁলোকৰ পৰাতো আমি আজিলৈকে ডেভেলপমেণ্টৰ কাম দেখা পোৱা নাই কমাৰ্চিয়েলবিলাকক কি আহ্বান জনাব বিচাৰিছে আহি থকা দিনত আপোনালোকে BPF চৰকাৰে কেনেকুৱা যে কাম কৰি যাব বা কেনেকুৱা যে ফিউচাৰটো দেখা পাই পেলাই কাম কৰিম বুলি হয় আমি যিখিনি চৰকাৰ ফালৰ পৰা আঁচনি ল'ব মহিলাকৰণৰ কাৰণে আৰু ডেভেলপৰ কাৰণে এইবিলাক আমি সমানেই আমি কাম কৰি যাম বুলি আমি আশা কৰিছোঁ পাব্লিক গিলা এতিয়া মনে মনে মানে বেয়া ভাৱটো সোমাই গ'ল চৰকাৰটো আহি থাকে চেঞ্জ হৈ থাকে কিন্তু কথা দিয়ে কথাবোৰ কৰি নিদিয়ে বুলি কৈ দিয়ে এই ক্ষেত্ৰত কি কয় আপুনি হয় নিশ্চয় আমি ক'ব লগা কথা নহয় আমাৰ সকলো পাব্লিকবিলাকে জানে আৰু গম পাই আছে তো কথাত কয় কিবা কাম কৰি কিবা কিন্তু বাস্তৱত আমি পিকচাৰবিলাক দেখা পোৱা নাই BTR একৰ্ড হৈ গ'ল আমাৰ BTC ওচৰত 3টা একৰ্ড হৈ গ'ল BSc BTC BTR একৰ্ড হৈ গ'ল কিন্তু শান্তি আহিছে বুলি কৈছে কিন্তু এতিয়ালৈকে আমি দেখা পাইছোঁ কিছুমান ex-NDB বিলাক ex-গ্ৰেজুৱেটত পাবলৈ সক্ষম হোৱা নাই আপুনি এজন মাৰ সমান হৈ পালে কি দুখ জনাব বিচাৰে হয় সঁচাকৈ বহুত দুৰ্ভাগ্যজনক কাৰণ যিবিলাকে আমাৰ NDB বিলাকৰ যি শ্বহীদবিলাকৰ কাৰণে যি আমাৰ চৰকাৰ ফালৰ পৰা সঁহাৰি পাব লাগিছিল এইবিলাক মানে পাবলৈ সক্ষম হোৱা নাই আজিৰ দিনত আমি ছ'চিয়েল মিডিয়াত দেখা পাই থাকোঁ মানে আমাৰ আই মাতৃসকলৰ চকু পানী বা কান্দা তেনেকুৱা মানে দুৰ্ভাগ্যজনক কথাবিলাক কোৱা আমি নিউজত দেখা পাই থাকোঁ আজি আপুনি কাক ফেলিয়াৰ বুলি ক'ব বিচাৰে বা কাক ভুল বুলি ক'ব বিচাৰে BTC অঞ্চলত এটা নতুনকৈ জন্ম হ'ল APB বুলি এটা পাৰ্টি বড়োলেণ্ড কি কাৰণে এইটো নতুনকৈ জন্ম হ'ব লগা হ'ল হয় এইটো কাৰণটো হ'ল মানে BTR চৰকাৰৰ যিটো তেওঁলোকৰ যিটো সপোন এইবিলাক বাস্তৱত পাবলৈ সক্ষম হোৱা নাই তাৰ কাৰণে তেখেতসকলে এইটো যিটো নতুনকৈ সংগঠন কৰিবৰ কাৰণে বাধ্য হৈছে তেওঁলোকৰ ফেলাৰ যিটো আঁচনি বা তেওঁলোকৰ যিটো সংস্থাপন দিব লাগিছিল এইবিলাক দিব পৰা নাই চাকৰি দিব পৰা নাই আৰু শ্বহীদসকল যিটো ফেমিলিবিলাক আছে তেওঁলোকৰ কাৰণে সংস্থাপন আজিলৈকে দিব পৰা নাই